হে গাইজ কি খবৰ? মই পৰমনাথ। আজি আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। চ' আজি মই এখন বাইক ল'বলৈ আহিলোঁ চুজুকি ডিলাৰত। চুজুকি ভিষ্টম SX চাইছোঁ মই। চ' আমি আছোঁ নগাঁৱৰ পদৰ ডিলাৰ খুটিকটীয়াত। চ' ইয়াতে আপোনাৰ স্কুটি আছে আৰু বাইক আছে। চ' মই ভিষ্টমখন পচন্দ কৰিছিলোঁ আৰু বুক কৰিছিলোঁ, গতিকে আজি ডেলিভাৰী ডেট, গতিকে আহিছোঁ। আপোনালোকে চাওকচোন কেনেকুৱা লাগে, কমেণ্ট কৰি জনাব। চ' এইটো হৈছে নগাঁও পদৰ চুজুকি, আপোনালোকে দেখিছে। চ' এইকেইখন হৈছে চুজুকি ভিষ্টম, ব্লেক কট আছে। চ' মই দিছিলোঁ কি কালাৰ, আপোনালোকে চাব। কালাৰটো পচন্দ লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' এইখনে হৈছে মই বুকিং কৰা গাড়ীখন। চ' কেনেকুৱা লাগিছে আপোনাক কমেণ্টত জনাব। চ' গাইছ, এইখন মই বুকিং কৰিছিলোঁ। আজি ডেলিভাৰ আছিলে, লৈ যাম। মোৰ লগত মোৰ ৱাইফ আহিছে। তাইও বহুত হেঁপাহ কৰি আছিলে মোক বাইক এখন গিফ্ট দিবৰ কাৰণে। চ' এইখন তাই পিনৰ পৰা মোক গিফ্ট দিছে। ফাইনেলি এখন ৰেডি হ'ল, আমি এতিয়া এইখন লৈ যাম। চ' কেনেকুৱা লাগে আপোনালোকে কমেণ্টত কমাবেন আস্তে